হেল্ল' তো আজি আমি যাম বুলি ভাবিছোঁ বাসুদেৱ থানলৈ, যোনটো ঢকুৱাখানাত আছে। আমি পৰহিয়ে প্লেন কৰিলোঁ সেইটো, কিন্তু প্লেন কৰি কালি যোৱা কথা আছিলে, কালি নহ'লে আজি এতিয়া হ'লগৈ যোৱাটো। এতিয়া 5:30 বাজিছে, ৰাতিপুৱা হৈছে, পূৰা আন্ধাৰ ইয়াত আহিছে। এতিয়া মই ইয়াত কেলৈ আছোঁ, বাইকখন উলিয়াবলৈ আছোঁ, কাৰণ বাইকখন উলিয়াই যাব লাগিব আমি এতিয়া। গতিকে যাওঁ, বাইকখন ষ্টাৰ্ট দিওঁ। এতিয়া মই যাবলৈ ৰেডি হৈ গ'লোঁ, আৰু সেইফালে ওলাইছে সেইটো চন্দ্ৰ। তামান ধুনীয়া লাগিছে চন্দ্ৰটো। जो गए दिल मेरा पर तुम सुन ना पाए हमारी बात। ओए चुरा के दिल तेरा हम दूर भागे तेरे बिना। गाए हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन। বাইক লৈ আহিলোঁ, বাইক ইয়াত থলোঁ এইখন, আৰু এতিয়া যাম এইখন গাড়ীত। এইখনতে যাম আমি এতিয়া গাড়ীত। এইখনত আমি এতিয়া ফুৰিব যাওঁ। বাই বাই। তো এতিয়া আকৌ আমি ষ্টাৰ্ট কৰিলোঁ আমাৰ জাৰ্ণিটো। এতিয়া সেইখন গাড়ীৰ পৰা আকৌ গাড়ী চেঞ্জ হৈ গ'ল, এতিয়া এইখন গাড়ীত। গতিকে আমি এতিয়া লখিমপুৰ পালোঁহি অলৰেডি। रात न पाए चैना सुन लेना, तुम्हें चाहकर भी न चाहे करे जो मन मानिए मन न माने। मिली जो ये जो याद मिल के अब बाटे तेरे नाम। আৰ্মি গাড়ী এইখন দেখিলে ভাল লাগি যায় কিবা এটা। আমি এতিয়া বগীনদী পালোঁহি, আৰু অলপ দূৰ আছে, মানে ভালেই দূৰ আছে, আহিছোঁহে ওলাই। আমি এতিয়া পদুমণি পাইছোঁহি, আৰু অবিনাশ আৰু অমন গৈছে পইচা এটা দিবলৈ আৰু সেৱা কৰিবলৈ। আমি ইয়াতে আছোঁ যাতে আমাৰ যাত্ৰাটো ভাল হয়, মানে আমি অলপ ৰৈছোঁ, আহিলেই সিহঁত। এতিয়া আকৌ যাম আৰু। सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना। আমি এতিয়া চাউল ধৰা পাইছোঁহি, আৰু গোগামুখলৈ 7-8 কিলোমিটাৰমান আছে। আৰু ইয়াতে এতিয়া চাহ খাব নামিছোঁ, কাৰণ ৰাতিপুৱা লাল চাহ খাইছিলোঁ, তাৰপিছত একো খোৱা নাই। গতিকে এতিয়া ইয়াতে গাখীৰ চাহ একাপ খাই লওঁ। গতিকে খাওঁগৈ, আৰু ইয়াত বহুত টেষ্টি বনাই বুলি শুনিছিলোঁ, মানে কৈছিলে, সেইটো কাৰণে ইয়াতে ৰ'লোঁ খাবলৈ। খাওঁগৈ, পিছফালে আছে দোকানখন। छोटी उम्र पर बड़ी नजर है मिल जाएंगे ये हम तुमसे छुपा छुपाई नजर तू आई ना। अब तुम्हारे आस पास आ रही बारात, करना इनकार बार बार देना साथ। अब तुम्हारे आस पास आ रही बारात, करना इनकार बार बार देना साथ। এতিয়া আমি গোগামুখ পালোঁহি, গোগামুখ চেণ্টাৰটো পাৰ হৈ আহিছোঁ জাষ্ট। এয়া ভাই এটা আহিছে 4 লেনৰ, কিন্তু 4 লেন নহয়, অকণমান দূৰত গৈ আকৌ থেকেও যাব চাগে, হ'ব একো নাই। এতিয়া বাসুদেৱ থান পালোঁহি। এয়া এতিয়া সোমাব লৈছোঁ, আৰু কিবাকিবি লৈ লৈছোঁ এয়া, আৰু বাকীবিলাক আছে বাৰু, বেগত আছে কিছুমান, আৰু থালিটো লৈ আহি আছে। जो गए दिल मेरा पर तुम सुन ना पाए हमारी बात। ओए चुरा के दिल तेरा हम दूर भागे तेरे बिना। गाए हमसे नाराज रहना सजाए हम तेरी बारात है ना सवेरे दिन रात न पाए चैना सुन लेना। এতিয়া আমি ওলাই আহিলোঁ থানৰ পৰা, আৰু এইফালে আছিলে থানখন, সেইখন। আৰু আমি এইমাত্ৰ চাকি জ্বলালোঁ, তাৰপিছত লাইন পাতি পেলাই সেৱা কৰিলোঁ। সেৱা কৰি এতিয়া ওলাই আহিলোঁ। ওলাই আহি পেলাই এতিয়া আমি ইয়াৰ পৰা যাওঁ, গৈ পেলাই এতিয়া যাম ব্ৰহ্মপুত্ৰ নদীৰ পাৰলৈ যাম। আমি ক'লে যাম, আমি ক'লে যাম, এতিয়া ব্ৰহ্মপুত্ৰ মাথাউৰি যাম, ব'লা, গৈ আছোঁ আমি। বাসুদেৱ থানৰ ফালে আহোঁতে বহুত ধুনীয়া ধুনীয়া ভিউ পায়, মানে সৰিয়হ ফুলৰ বহুত ধুনীয়া ধুনীয়া জেগা থাকে, কিন্তু এতিয়া ইমান বেছি নাই, কাৰণ এতিয়া জানুৱাৰী, আজি 19 তাৰিখ হ'ল। কিন্তু যদি ডিচেম্বৰ মাহত অহা যায় তেতিয়া বহুত বেছি ধুনীয়া ধুনীয়া জেগা দেখিবলৈ পায়। এইটো পিছফালে দেখিছে, ইমান বেছি নাই, কিন্তু সেই আগত আছে অলপ, সেইফালে দেখিছে চাগে, সেইখিনি আছে। আৰু ইয়াত ওচৰতো আছে সেইখিনি, কিন্তু ডিচেম্বৰ মাহত আহিলে বেছি ধুনীয়া ভিউ দেখা পোৱা যায় ইয়াত। এতিয়া আমি আহিছোঁ ব্ৰহ্মপুত্ৰৰ চাপৰিলৈ আহিছোঁ, ঢকুৱাখানাতে।
এইটো ভিউটো চাওক মজা লাগি গৈছে ইয়াত। কিন্তু ইয়াত ফেৰী পাম বুলি আহিছিলোঁ, ফেৰী নাই। সেইটো চাইডে যে দেখিছে সেইটো চাইড, সেইটো শিৱসাগৰ বুলি কোৱা শুনিছোঁ, মই নাজানো। এই লগৰটোৱে কৈছে তাৰ মানে ঘৰ ইয়াতে হয়, মই ইমান ভালকৈ নাজানো বাৰু। হয় নাই মানুহক সুধি চাওঁ তেতিয়া গম পাম। যদি হয় সেইটো চাইড তেতিয়া শিৱসাগৰ হ'ব। আৰু আমি এইফালে নাও দুখনমান আছে তালৈ আহিছোঁ, উঠিব দিয়ে নাই সুধি চাওঁ, নিদিব পাৰে, দিব পাৰে। যদি দিয়ে উঠি চাম আৰু এনেই এপাক। चाहकर भी न चाहे करे जो मन माने मन न माने मिली जो याद मिल के अब बाटे तेरे नाम सुना सफर पर प्रेम नगर है मिल पाएंगे क्या हम तुमसे जो रात बीती सुबह तो आई ना। এতিয়া আমি হেৰি কি আছিলে ব্ৰহ্মপুত্ৰৰ পাৰৰ পৰা ঘূৰি আহিছোঁ। এতিয়া আহি পেলাই এতিয়া কেইটা বাজিলে, 3টা বজা নাই, 2:30 বাজিছে হ'ব। বহুত ভোক লাগিছে, এতিয়া আকৌ খামগৈ। কাৰণ ৰাতিপুৱা চাহ খোৱা, তাৰপৰা ইয়াতো চাহে খালোঁ, চাহে খাই থকা হৈছে। তেনেকৈ একো মানে হেভিকৈ খোৱা হোৱা নাই। তো এতিয়া গৈ পেলাই কিবা এটা খাওঁগৈ পটাপট। খাই পেলাই যদি বৰদৈয়াম পক্ষী উদ্যানখন চাবলৈ সময় হয়গৈ তেতিয়া চামগৈ। যদি নহয় বাহিৰৰ পৰাই চাই গুচি যামগৈ। আৰু তাৰপৰা গৈ আকৌ গোগামুখত গৈ তাতো হনুমান মন্দিৰ এটা আছে, তাত সোমামগৈ। ঘূৰি আহোঁতে সোমোৱাৰ কথা আছিলে, কিন্তু কি হ'ল মানে গান শুনি আহিছিলোঁ, পাহৰি থাকিলোঁ। সেইটো কাৰণে এতিয়া গৈ পেলাই সোমামগৈ তাত। আৰু এতিয়া ফাৰ্ষ্টতে গৈ কিবা এটা খাই লওঁগৈ। এতিয়া আমি পালোহি ৰেষ্টুৰেণ্ট এখন, নামটো হৈছে নামচিং ৰেষ্টুৰেণ্ট। আমি ইয়াতে এতিয়া ভাতটো অৰ্ডাৰ দিলোঁ খাবলৈ। মই পটককৈ গাড়ীত কিবা বস্তু এটা আছিলে নিবলৈ আহিলোঁ। তাৰপৰা এতিয়া যাওঁ, গৈ পেলাই ভাতকেইটা খামগৈ। খাই পেলাই পিছফালে ভিউ আছে, সেয়াও চাওঁগৈ অকণমান কিবা কিবি। গতিকে ব'লক আপোনালোককো দেখাই আছোঁ ভিউবিলাক। আৰু আমাৰ বাকী লগৰকেইটা গ'ল, মইহে আছোঁ। अब तो अरे आस पास आ रही बारात करना इनकार बार बार देना साथ। ভাত খাবলৈ আহি বহি আছোঁ, কিন্তু দিয়া নাই এতিয়ালৈকে। আমাক বেয়া পাইছে সিহঁতে, সেইটো আমি অকণমান বেছি দেৰি কৰিছে। আহিব আৰু ভাল পোৱাহেঁতেন সোনকালে দিলেহেঁতেন। আকৌ যদি নেক্সট বাৰ তেতিয়া চিনাকি ওলাবতো, সেইকাৰণে ভাল মানে চিনাকি থাকিবৰ কাৰণে দিব বেছিকৈ। এনেকৈ আমাৰ ভাত আহি গ'ল এয়া। আৰু এই ফটো মাৰি আছে, দেখাব লাগিব ন মানুহক আমি যে ভাত খাইছিলোঁ, সেইটো কাৰণে ফটো মাৰিছে প্ৰুফ। अब तो अरे आस पास आ रही बारात करना इनकार बार बार देना साथ। আহি পেলাই বৰদৈয়াম পক্ষী উদ্যান পালোহি। ইয়াতে অকণমান ৰৈছোঁ, এইফালে সোমাই আহি ৰ'বহি পাৰি। সেইটো এটা ভিউ পইণ্ট আছে, তাৰ পৰা চামগৈ, উঠি যাম। তাৰপৰা চাম। এই মাক্সখন এনেই মাৰি আছোঁ, ইয়াত মানুহ নাই, চৰাইহে আছে ইয়াত। হ'ব, সেইফালে চৰাই তৰাই আছে, বহুত ধুনীয়া হয় ভিউটো। সেইটো ইয়াত আছে চৰাই, কিন্তু কম আছে। ইয়াৰ পৰাতো নিজে লিখিব বাৰু, যদি পাৰি দেখাবলৈ চাম বাৰু। মেইনকৈ ইয়াত চৰাই আহে ছেপ্টেম্বৰ মানৰ পৰা আৰম্ভ হয়। আৰু সেই শৰৎ ঋতু থাকে যে, তেতিয়া মানৰ পৰা চৰাই আহে। ডিচেম্বৰ জানুৱাৰীলৈকে এতিয়াও থাকিব লাগে 2-এটা, কিন্তু এতিয়া কম থাকে। কিন্তু তেতিয়া মানে সম্পূৰ্ণ পৃথিৱীৰ পৰা, ৱৰ্ল্ডৰ বহুত জেগাৰ পৰা চৰাইবিলাক আহে। মেইনকৈ ডিচেম্বৰ মানলৈকে থাকে, কিন্তু এতিয়া বহুত কম আছে। এতিয়া আমি এইফালে যে আছে ভিউ পইণ্টটো, তাৰ ওপৰত উঠি পেলাই চাবলৈ আহিছোঁ। কিনো দেখোঁ চাওঁ, দূৰবীন চুৰবিনো নাই একো, হ'লেও চাওঁ বাৰু। এই লগৰকেইটা আগত গৈ আছে, ময়ো গৈ আছোঁ, চাবগৈ লাগে। আৰু সূৰ্যটো চিধা চকুতে পৰিছে, সেইটো কাৰণে ভালকৈ নাই মানে বেক চাইডে আছে। ইয়াত ৰিফ্লেক্ট হৈ মোৰ চকুত পৰিছে, সেইটো কাৰণে মই ভালকৈ একো দেখা নাই। সেইটো ৰিফ্লেক্ট হৈ আছে পানীত। এতিয়া যাওঁ, ভিউ পইণ্টটোত উঠোঁ। সেইটো अब तो अरे आस पास आ रही बारात करना इनकार बार बार देना साथ। अब तो अरे आस पास आ रही बारात करना इनकार बार बार देना साथ। এতিয়া আমি বৰদৈয়ামৰ পৰা ওলাই আহিলোঁ। ওলাই এতিয়া ঘৰলৈ মানে ঘৰমুৱা হৈ আছোঁ। আৰু এতিয়া গৈ পেলাই লাষ্ট হনুমান মন্দিৰত সোমাম গোগামুখৰ, তাৰ পৰা ঘৰলৈ যাম। আমি ইয়াত সেৱা লৈ হ'ল, এতিয়া সেৱা ল'লোঁ। এতিয়া গৈ পেলাই জোতাযোৰ পিন্ধিব লাগে, গৈ পেলাই চিধা ঘৰ যাব লাগে। বাই বাই। এই চাহ খাবলৈ ৰ'লোঁ ইয়াতে অকণমান, গোগামুখ পাৰ হৈ আহি সোৱণশিৰি ব্ৰিজখন পাৰ হৈ। আৰু ইয়াতে এজন ছাৰ আছে, ছাৰ হাই বল দিজিয়ে। হাই। তো এজন ছাৰক আমি লগ পাইছিলোঁ পিকনিক খাবলৈ যাওঁতে, আৰু বহুত ভাল হয়। আৰু ইয়াৰ লগত তেনেকৈ চিনাকি হয়, কথা চথা পাতি থকা হয়। আৰু আজি লগ পাবলৈ মানে বহুত আমাৰো মন আছিলে, আৰু তেওঁৰো মন আছিলে লগ কৰিবলৈ, সেইটো কাৰণে ইয়াতে লগ কৰিলোঁ। আৰু এজন ছাৰ আৰু আমি গোটেই ইয়াত চবেই একেলগে চাহ খাই আছোঁ এতিয়া।